প্ৰথমতে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লওক আৰু তাত আপোনালোকে গুগলত হয় আধাৰ কাৰ্ড ষ্টেটাছ মাৰিব পাৰি নহয়তো আধাৰ কাৰ্ড চেক মাৰিব পাৰে। মই আগতে ইয়াত আধাৰ কাৰ্ড চেক বুলি ইয়াত সাৰ্চ কৰা আছিল, সেইকাৰণে ইয়াত প্ৰথমতে ওলাই আছে। মই ইয়াত আজি আধাৰ কাৰ্ড ষ্টেটাছ বুলি আপোনালোকক দেখাম। সো মই ইয়াত আধাৰ কাৰ্ড ষ্টেটাছ ইয়াত সাৰ্চ কৰিম। আপোনালোকৰ মোবাইলত সাৰ্চ কৰি ল'ব। সো মই আপোনালোকক দেখাই আছো আৰু আপোনালোকে প্ৰথম যেটো ইয়াৰ ৱেবসাইটৰ লিংক পাব আপোনালোকে সেই লিংকটোতে আপোনালোকে সোমাই যাব। মই ইয়াত সোমাই যাই আছো। তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিলে দেখা পাব আপোনালোকৰ ইয়াতে আপোনালোকৰ এনৰলমেন্ট আইডিটো আপোনালোকৰ ইয়াত বহাব দিছে। আপোনালোকৰ যেটো 14টা সংখ্যা আছে আপোনালোকে হিটো ইয়াত বহাই দিব লাগিব। আপোনালোকৰ ফিংগাৰপ্ৰিন্ট আৰু চকুৰ ছাপ লোৱা কাগজখনত এইটো আছে আৰু তাৰ কাষতে আছে ডেটটো আৰু তাৰ কাষত আছে টাইমটো। আপোনালোকে ইয়াত সকলোখিনি মই যেনেকৈ বহাও তেনেকৈ বহাই দিব। আৰু মই আধাৰ কাৰ্ড ডাউনলোড দিয়া ভিডিওটো এই ভিডিওটো ডেসক্ৰিপচনতে দি দিম। ইতিমধ্যে এইটো চেনেলত মই আধাৰ কাৰ্ড ডাউনলোড দিয়া ভিডিওটো দিয়া হৈছে। সো আপোনালোকে ভিডিওটো চাই থাকক। আপোনালোকৰ যদি কিবা সুধিব লগা থাকে তেতিয়াহলে কমেন্ট কৰি জনাব পাৰে। সো ইয়াত আমি কেই তাৰিখে কৰিছিলো আপোনালোকৰ সেই তাৰিখটো দিব লাগিব। মই ইয়াত দি দিছো। তাৰপিছত আপোনালোকৰ টাইম যিমানখিনি টাইমত আপোনালোকৰ আধাৰ কাৰ্ডৰ ফিংগাৰপ্ৰিন্ট লোৱা হৈছিল সেইখিনি টাইমত আপোনালোকে সেই টাইমটো ইয়াত বহাই দিব লাগিব। আপোনালোকৰ কাগজখনত ইয়াৰ সেই টাইমটো থাকিব আৰু আপোনালোকৰ এইখিনি দিয়াৰ পিছত আপোনালোকে দেখা পাব তলত আপোনালোকে দেখা পাইছে কেপচাৰ ভেৰিফিকেশন। আপোনালোকৰ ইমেজত আপোনালোকৰ যিকেইটা আখৰ দেখা পাই আছে আপোনালোকে সেই আখৰকেইটা আপোনালোকে ইয়াত বহাই দিব লাগিব। সো মোৰ ইয়াত DHV7 দি আছে, গোটেইকেইটা মোৰ সৰু হাতৰ আছে। সো মই ইয়াত বহাই দি আছো। আপোনালোকৰ যদি কেপচাৰ কোডটো বহাত ভুল হয় তেতিয়াহলে আপোনালোকৰ ষ্টেটাসটো নেদেখাব। আৰু তাৰপিছত আপোনালোকে এইটো বহাৰ পিছত আপোনালোকে দেখা পাব চেক ষ্টেটাস। আপোনালোকে ষ্টেটাস চেক কৰিবলৈ হলে আপোনালোকৰ কোনো ধৰণৰ মোবাইলৰ নাম্বাৰৰ প্ৰয়োজন নহয়। আপোনালোকৰ এই কাগজখন হলে হৈ যাব। এয়া দেখা পাইছে এখন আধাৰ কাৰ্ড এখন জেনাৰেটেড কংগ্ৰেচুলেশ্যন ইউৰ আধাৰ ইজ জেনাৰেটেড। আপোনালোকৰ যদি আধাৰ কাৰ্ডখন জেনাৰেট নহয় তেতিয়াহলে প্ৰসেসিং আপোনালোকক দেখাব। সো এই ভিডিওটোৰ তলত ডেসক্ৰিপচনতে মই ডাউনলোড দিয়া ভিডিওটো দি দিম। সো ধন্যবাদ। যদি ভাল লাগে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব।